हेलो गाइस केने আছে আশা কৰো ভালে আছে তো আজিৰ স্পেশাল ভিডিওটিত আমি জানিম 2021 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত আহিবলগীয়া এটা সাংঘাতিক ইম্পৰ্টেন্ট এছে যাৰ নাম হল কৰোনা ভাইৰাছ বা কোভিড-19 সম্পূৰ্ণ ভিডিওটো চাই থাকিব আৰু এই চেনেলটোত যদি নতুন আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা কাৰণ এনেকুৱা ভিডিও আমি এই চেনেলটোত সদায় আপলোড কৰি থাকো আৰু ভিডিওটিত এটা লাইক কৰি যাবা তো যিয়ে নহওক গাইস তো এইবাৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে এই ৰচনাটো অৰ্থাৎ কোভিড-19 টো বহুত দৰকাৰী ঠিক আছে যিসকল লৰাছলি বা ষ্টুডেন্টে এই ৰচনাটো মুখস্থ কৰিছে তো হেকলৰ বাবে গুড আৰু যিসকলে এতিয়াও মুখস্থ কৰা নাই তো প্লিজ ৰচনাটো মুখস্থ কৰি লোৱা কাৰণ এইবাৰ কাৰণে এইটো বহুত দৰকাৰী মানে ডেঞ্জাৰাস ইম্পৰ্টেন্ট মানে কবলৈ ভাষা নাই তো এইবাৰ পৰীক্ষাত আহাৰ 99% চান্স আছে তো প্লিজ গাইস মুখস্থ কৰি লবা তো আমি মূল কথাটি তাও তো গাইস এই ৰচনাৰ উপৰিও আৰু চাৰিটা ৰচনাৰ বিষয়ে আমি কথা পাতিম যিটো এবাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ ঠিক আছে তো ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিব তো গাইস আপুনি এতিয়া চাই আছে আপোনাৰ মোবাইল স্ক্ৰিনত কোভিড-19 আছে যিটো ভিডিওটোৰ ডেসক্ৰিপচনত দিয়া আছে তাৰ পৰা তোমালোকে ডাউনলোড কৰি ল'ব পাৰা ঠিক আছে তো চাওক ইয়াত লিখা আছে এইথৰ চাওক এইথৰ মানে লিখক চাওক এটা কিমান হাই লেভেলৰ টিচাৰে লিখিছে মানে ডক্টৰ মুস্তাফা আসিম সপক মেমৰাইজ মানে কিমান হাই লেভেলৰ টিচাৰে লিখিছে তো এই ৰচনাটো মানে সকলো ডিটেইলছত যদি তোমালোকে চাব খুজিছা তো ভিডিওটো ডেসক্ৰিপচনত পাই যাবা আৰু এই ৰচনা যদি মেট্ৰিক পৰীক্ষাত লিখা তো কোনো মাষ্টৰে কাটি দিব নোৱাৰে কোনো টিচাৰে কাটিব নোৱাৰে মানে 100% শুদ্ধ হয় তো গাইস যিসকলৰ কাষত এই কোভিড-19 ৰচনাটো নাই তো হেসকলে ভিডিওটোৰ ডেসক্ৰিপচনৰ পৰা ডাউনলোড কৰি ল'ব পাৰা তো গাইস ইয়াৰ উপৰিও আৰু চাৰিটা ৰচনা ইম্পৰ্টেন্ট চাই আছে আপুনি আপোনাৰ মোবাইল স্ক্ৰিনত তো এই চাৰিটা ৰচনা ফাৰ্স্ট হৈছে স্কুল লাইব্ৰেৰী তাৰ পিছত ফ্লাৱাৰ ইন আসাম তাৰ পিছত ফেষ্টিভেল তাৰ পিছত ডিসিপ্লিন তাৰ পিছত ফিজিক্যাল এক্সারসাইজ তো গাইস এইকেইটা অৰ্থাৎ কোভিড-19 ৰচনাৰ লগতে এই চাৰিটা যদি ৰচনা মুখস্থ কৰা তো পৰীক্ষাত 100% অৰ্থাৎ মেট্ৰিক পৰীক্ষাত 100% আহিবই ঠিক আছে মই 100% চ্যালেঞ্জ মাৰি কৈ দিলো আৰু গাইস এইকেইটা গোটে ৰচনা মুখস্থ কৰাৰ পিছতো যদি মেট্ৰিক পৰীক্ষাত কমন নপৰে তো গাইস মই এই চেনেলটো ডিলিট কৰি দিম মোৰ এই ইউটিউব চেনেলটো মই লগে লগে ডিলিট মাৰি দিম ঠিক আছে আৰু এইকেইটা ৰচনা ভিডিওটোৰ ডেসক্ৰিপচনত পাই যাবা তাৰ পৰা তোমালোকে ডাউনলোড কৰি লবা ঠিক আছে আৰু এইকেইটা ৰচনাৰ ভিতৰত যদি এতিয়ালৈকে এটা মুখস্থ হোৱা নাই তো ছাত্ৰ-ছাত্ৰীসকল চিন্তা কৰিবলগীয়া একোই নাই কাৰণ এতিয়াও বহুত সময় আছে ৰচনা মুখস্থ কৰিবলৈ ঠিক আছে তো গাইস যদি ভিডিওটো যদি কিবা বুজিবলৈ অসুবিধা পাইছে তো কমেন্ট কৰি জনাব যাতে আগলৈ আৰু ভালদৰে বুজাব পাৰো তো ভিডিওটো শেষ কৰাৰ আগতে এটা ৰিকুৱেষ্ট তো গাইস তো এই চেনেলটো এতিয়াও যদি সাবস্ক্ৰাইব কৰা নাই তো প্লিজ সাবস্ক্ৰাইব কৰি দিয়া কাৰণ এনেকুৱা ভিডিও আমি সদায় আপলোড কৰি থাকো যেটো আপোনাৰ বাবে বহুত দৰকাৰী ঠিক আছে আৰু ভিডিওটিত এটা লাইক কৰি যাব তো আজিলৈ এইখিনিয়ে বাই বাই